স্কুল যোৱা আছে মই দুখী স্কুল যোৱা লাজ পাই নাই এতিয়া নাই দুখী মই গাড়ীয়ে ঘৰ কাঠৰ দিনৰ কাঠৰ কুণ্ডা সেইডাল লগ খেলি পলাম মই এইডোখৰ চিন আছে তেওঁ কওঁতে কথা হেন চুৰি কৰিলোঁ পোচ লগাই আছে তোমাৰ পানী আছে কাৰণে মই নাথাকোঁ বহুত অসুবিধা আছে গৈ আছোঁ বাহিৰলৈ বুঢ়াটোৱে ঘোঁৰা গাড়ী চলালে সেইটো অসমীয়া হয় ঘোঁৰা গাড়ী চলালে বোলে বহুত বছৰ সেইটো গৈ আছোঁ ঐ চুঙাত কোনে কোনে পানী খাইছে এই চুঙাটোত কোনে কোনে পানী খাইছে মোক কমেণ্ট কৰি জনাব দেই এই চুঙাটোত কোনে কোনে পানী খাই আছে বা চাহ পানী খাইছে কিবা খাইছে মোক কমেণ্ট কৰি জনাব আজিলৈ বাই আৰু ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মানে আৰু নতুন নতুন ভিডিঅ' দিম বাৰু ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকলৈ প্ৰথম যাব ছাবস্ক্ৰাইব কৰি থ'লে আৰু মানে হেয়াৰ ষ্টাইল কৰিবলৈ আছে মানে চুলিটো কালাৰ কৰিবলৈ আছে মই আছোঁ পাহাৰ চাপ মানে কাম কৰি আছোঁ চুলিটো কালাৰ কৰিবগৈ লাগিব আৰু চুলিটো আগত কালাৰ কৰিছিলোঁ বাৰু এতিয়া কৰিব লাগিব মানে ইয়াত অলপ চিনাকি মানুহ আছে বাৰু মানে এনেই লগৰ হৈ যায় মানুহ আছে কয়লাৰ লগত থাকি থাকি অকল খোলা হৈ থাকিব এইটো পোচ লৈ গৈছে মানে পোচটো তাত লগাবগৈ আৰু এইটো